हेलो गाइज वेलकम बैक टू द एग्रोबेज ब्लॉग। इतना आम प्रेक्टिकल क्लास चलि आसे और आम गई आसो प्रेक्टिकल কৰিবলৈ माने खेती কৰিবলৈ गई आसो एक्सपेरिमेंटल फिल्डলৈ। আপোনালোকে চাব পাৰিছে আমি সবেই কান্দত কোৰ লৈ খেতি কৰিবলৈ গৈ আছো। সো বলক কিহৰ খেতি কৰিম আপোনালোকে চাব আজি। এতিয়া ৰাতিপুৱা 10টা বাজে, বহুত ৰ'দ দিছে, ইমান গৰম দিছে, ইমান গৰমত আজি খেতি কৰিব লাগিব। আপোনালোকে আজি চাব পাৰিব এগ্ৰিকালচাৰ পঢ়িলে কিমান ৰ'দত কাম কৰিব লাগে, কিমান কষ্ট কৰিব লাগে। এই আমি এক্সপেৰিমেণ্টেল ফিল্ডৰ গেট আহি পাই গ'লোঁ। এতিয়া আমি ফিল্ডত যাম। আপোনালোকে চাব পাৰিছে এইবোৰ ধানৰ খেতি, এইবোৰ আমাৰ চিনিয়ৰে কৰিছে, আমিও ধানৰ খেতি কৰিছোঁ, সেইবোৰ আপোনালোকক অলপ পিছত দেখাম। ফাইনেলি আহি পালোঁ আমাৰ মেইন ফিল্ডলৈ, য'ত আজি আমি খেতি বাতি কৰিম। প্ৰথমতে ফিল্ডখন চাফা কৰিব লাগিব। ফিল্ডখন এতিয়া জংঘল হৈ আছে। আপোনালোকে চাব পাৰিছে জ্যোতিলেশ আৰু সুমনে অলৰেডি কাম কৰা ষ্টাৰ্ট কৰিয়ে দিলে। আমাৰ বাজেট বহুত কম, চ' আমি হাল বাবৰ কাৰণে ট্ৰেক্টৰ আনিব পৰা নাই। আজি আমি কোৰেৰে হাল বাম। আমি ইমান কেইজন মানুহ আছোঁ, আমাৰ ট্ৰেক্টৰৰ প্ৰয়োজন নাই, সবেই অলপ অলপ কোৰ মাৰিলেই হৈ যাব। আপোনালোকে চাব পাৰিছে সবেই কামত লাগি গৈছে, সবেই কোৰ মাৰি আছে। আপোনালোকে চাগে ভাবি আছে ছোৱালী কেইজনী ক'ত গ'ল, দেখা পোৱা নাই যে। চ' ছোৱালী কেইজনী আছে, আপোনালোকক দেখাই আছোঁ ছোৱালী কেইজনী কি কৰি আছে। এয়া চাওক, ছোৱালী কেইজনীয়ে ধানৰ খেতিত ৱেডিং কৰি আছে, মানে ঘাঁহ কাটি আছে আৰু। এতিয়া আমাৰ পাৰ্থ কলিতা আৰু ব্ৰয়ো কামত লাগি গৈছে। জ্যোতিলেশে এতিয়াও কাম কৰি আছে, ৰাতিপুৱাৰ পৰা অলপো ৰেষ্ট লোৱা নাই। আপোনালোকে চাব পাৰিছে আমাৰ ফিল্ডখন খেতি কৰাৰ কাৰণে অলমষ্ট ৰেডি। আমি এইটো প্লটতে 3টা ক্ৰপৰ খেতি কৰিম, অলপ অলপ কৰিম, বেছি নকৰোঁ। এয়া চাওক, চবকে খেতিয়কৰ নিচিনাই লাগিছে। এতিয়া মই অলপ কাম কৰোঁ, ৰাতিপুৱাৰ পৰা মই চাই আছোঁ, মই অলপো কাম কৰা নাই, মোৰ লগৰবোৰে কৰি আছে। চ' এতিয়া মই অলপ কৰি লওঁ। আপোনালোকে চাওক এগ্ৰিকালচাৰ পঢ়িলে কিমান কষ্ট কৰিব লাগে। এতিয়া 35 ডিগ্ৰী চেলচিয়াছ, আমি এতিয়া ইমান ৰ'দত, ইমান গৰমত কাম কৰি আছোঁ, ইমান কষ্ট কৰি আছোঁ। এয়া চাওক আমাৰ ফিল্ডখন ৰেডি হৈ গ'ল, একদম পূৰা জিলিকি আছে। এতিয়া ইহঁতে প্লটৰ জোখ লৈ আছে আৰু কিমান স্পেচিং হ'ব সেইবোৰ চাই আছে। এয়া চাওক মেজ মানে মাকৈৰ খেতি কৰিম এতিয়া আমি প্ৰথমতে। আমাৰ মাকৈৰ খেতি হৈ গ'ল। এতিয়া আমি নেক্সট ব্লেক গ্ৰামৰ খেতি কৰিম। চ' এইবোৰ হৈছে ব্লেক গ্ৰাম। MS ডেছটো ক'ব লাগিব, ডেছ 1142। ব্লেক গ্ৰাম হৈ গ'ল। এতিয়া আমি তিলৰ খেতি কৰিম। এইবোৰ হৈছে তিল। চ' আপোনালোকে চাওক, ইমান সৰু এটা প্লটত আমি 3টা খেতি কৰিলোঁ। ইফালে আছে তিলৰ খেতি, তাৰপিছত আছে ব্লেক গ্ৰাম মাজত আছে, তাৰপিছত আছে সেইটো ছাইডত আছে মাকৈৰ খেতি। আপোনালোকে ভাবিব পাৰে আমি ইমান সৰু এটা প্লটত 3টা খেতি কিয় কৰিলোঁ, কাৰণ আমি এইবোৰ খাবৰ কাৰণে কৰা নাই, আমি মেইনলি এক্সপেৰিমেণ্ট কৰাৰ কাৰণেই কৰিছোঁ। ফাইনেলি আজি আমাৰ খেতি কৰা শেষ। এতিয়া আমি আমাৰ ধান খেতি চাবলৈ যাম। এইখন হৈছে আমাৰ ধানৰ খেতি, আমি কেইদিনমান আগতে কৰিছিলোঁ। এতিয়া আমি আমাৰ ধান খেতিৰ কিছুমান ডাটা ল'ম, ডাটা লৈ কিনে ক্লাছলৈ যাম। ইয়াতে বহুত গৰম লাগি আছে, জলদি ক্লাছলৈ যাব লাগিব। চ' আজিৰ ব্লগটো ইমানখিনি আছিল। ব্লগটো চাই যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আশা কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।